আগত ডাইৰেক্ট কৈ দিছোঁ লাখ লাখ মানুহে যে অভিশাপ খাব আপোনালোকে ডাইৰেক্ট গ্যাৰাণ্টি আছে। তো গাইজ কথাটো হ'ল কি তিনিচুকীয়া লটাৰী খেল যিখন সেই লটাৰী খেলখনত মানে আপোনালোকৰ মানে প্ৰথমবাৰ বাতিল কৰিলে। তো নেক্সট বাৰ মানে লটাৰীখন হ'ল। তো লটাৰীখন মানে সিহঁতে মানে কমিটিৰ সিদ্ধান্ত চূড়ান্ত হয় বাৰু। কমিটিয়ে মানে নিজে খেলখন মানে নিজে খেলখন পাতিলে নিজে পাতি মানে মোক মাত্ৰ এয়া এই কপিটো মানে দিলে সিহঁতে এইটো চাওক এয়া মানে এই কপি। তো তাৰপিছত আকৌ এয়া মই এতিয়া সিহঁতৰ নাম্বাৰ এটা আছে এই নাম্বাৰটো মই ডায়েল কৰিবলৈ চেষ্টা কৰিছিলোঁ আৰু এই নাম্বাৰটো চেষ্টা কৰাৰ পাছত সেইদিনাখন পৰা ফোন মাৰি আছোঁ মানে বিজি পাইছোঁ আৰু ৰিচিভো নকৰে। সেইদিনাখনৰ পৰাই সিহঁতে এই নাম্বাৰবিলাক এনেই ইয়াত দিলে এইবিলাক নাম্বাৰ ৰিচিভ নকৰে একো মানে হেৰি নকৰে হয়তো মানে ষ্টেটাছত দিবও পাৰে মই সেইবিলাক চোৱা নাই চেক কৰি। তো তাৰপিছত মই এইটো কাৰণে এতিয়া ডায়েল কৰিছোঁ যে এই নাম্বাৰটোতে আপোনালোকক শুনাই দিম দেখুৱাই দিম এতিয়া চব। তো এতিয়া মই এইটো কাৰণে এটা ভিডিঅ' বনাইছোঁ যে কমিটিৰ সিদ্ধান্ত চূড়ান্ত হ'লে যে তিনিচুকীয়া যিখন খেল সিহঁতে যে গোটেই মানে পাপখন চপাই ল'লে এতিয়া যে গোটেই লাখ লাখ মানুহৰ চাই লওক মই ভিডিঅ'টো কৰিছোঁ আপোনালোকক দেখাই আছোঁ ফোন কৰি দেখুৱাম এতিয়াও মানে সিহঁতৰ ফোন নালাগিবই কিজান। তো মানে আপোনালোকক অলপমান দেখুৱাই দিছোঁ আৰু তো ভিডিঅ'টো মই ষ্টাৰ্ট কৰোঁতে আৰু এটা কথা কৈ লওঁ যে মই এই ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ যে মই এজন মানে টিকেট বিক্ৰেতা হয় মানে টিকেট ময়ে বিক্ৰী কৰিছিলোঁ। তো টিকেট বিক্ৰী কৰাৰ ক্ষেত্ৰত মই মানে বেলেগক মানে কিবা এটা যিবিলাক লোকক মই টিকেট বিক্ৰী কৰিছিলোঁ সিহঁতক মই একো এটা ক'ব নোৱাৰিলোঁ যে খেলখন আমুক দিনাখন হ'ব তামুক দিনাখন হ'ব। সিহঁতে দুই এষাৰ মানে সিহঁতে কৈ দিয়ে গাত লগাকৈ। তো মানে সিহঁতে বহুত আশা কৰি লৈছিলে বহুত দুখীয়া মানুহো লৈছিলে মোক লগত টিকেট। তো মানুহবোৰে এনেকুৱা আশা কৰি টিকেটবোৰ লৈ তাৰমানে তেতিয়া মনটো বেয়া লাগে। তো সেইটো কাৰণে মই এই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। তো আহক তেনেহ'লে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ ফোন কৰিছোঁ চাওক এইকেইটা এই নাম্বাৰবিলাকত। তো মই এতিয়া আৰু এটা নাম্বাৰ ডায়েল কৰোঁ দুটা নাম্বাৰ ডায়েল কৰিলোঁ দুটাত চুইচ অফ পালোঁ আৰু এটা নাম্বাৰ নম্বৰটো বৰ্তমান সুইচ অফ হৈ আছে অনুগ্ৰহ কৰি পিছত চেষ্টা কৰক। जिस नंबर से आप संपर्क करना चाहते हैं। তো আপোনালোকে এই নাম্বাৰটো কমচে কম ডায়েল কৰোঁতে নালাগিলে আপোনালোকে নিজে চকুৰে দেখিছে এতিয়া আপোনালোক দেখুৱাই দিলোঁ। তো আপোনালোকেও হয়তো নিশ্চয় ফোন কৰিছে কিজান। তো আপোনালোকে এইটো বিষয়ত জানে যদিও ময়ো মানে এটা ভিডিঅ' বনাই দিলোঁ। তো এইটো কাৰণে বহুত বেয়া লাগিলে যে ফোন চোন নালাগে সিহঁতে নিউজত কোনটো লিংকত দিছে সেইবোৰ কথা মই সুধিবৰ কাৰণে ফোন কৰিছিলোঁ সিহঁতক এই নাম্বাৰটোত মানে কোনটো লিংকত দিলে কোনে পালে চাবতো মন যায় ন লটাৰী খেলখন কোনোবা যদিও পালে হয়তো কমিটিৰ মাজতে ৰখি যাব পাৰে কমিটিৰ মাজত ৰখি যোৱাটোতো ভুল হ'ব। তো সেইটো কাৰণে কিছুমান কথা মই জানিব বিচাৰিছিলোঁ সেইটো কাৰণে ফোন কৰিছিলোঁ। তো আপোনালোকক মই ভিডিঅ'টি এতিয়া চাওক ডায়েল কৰিলোঁ আপোনালোকক এতিয়া মই ভিডিঅ'টি মই বনাবলৈ চেষ্টা কৰিছিলোঁ। তো মানে কোনে পালে লটাৰী খেলখন সেইটো কথা কোনোতো লাইভত বা কোনো ইউটিউবাৰে হ'ল দেখুৱাব নোৱাৰিলেতো। তো সেইটো কাৰণে মই এতিয়া ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। বৰ্তমান সুইচ অফ হৈ আছে দেখিলে অনুগ্ৰহ কৰি এতিয়া পিছত চুইচ অফ হৈ চেষ্টা আছে। কৰক। তো जिस नंबर से ইমানবোৰ आप আছিলে संपर्क হেৰি करना चाहते हैं বুকে वह আছিলে अभी গোটেইখিনি। स्विच्ड ऑफ है। তো মই সেইটো কাৰণে এটা থুলমূলকৈ এটা সৰু ভিডিঅ' এটা বনাবলৈ চেষ্টা কৰিছোঁ এই মানে তিনিচুকীয়া লটাৰী খেলৰ ক্ষেত্ৰত। তো আপোনালোকে ভিডিঅ'টি চাই কেনে পালে যদি ভাল লাগে শ্বেয়াৰ কৰিব কমেণ্ট কৰিব। আৰু কথাটো হ'ল কি এই লটাৰী টিকেটখিনি মানে মই নাম্বাৰ এটা হেৰি কৰোঁতে এইখিনি মই এতিয়াতো কি কৰিম এতিয়া থৈ দিছোঁ। লটাৰী খেলখন প্ৰথমটো বাতিল কৰিলেই প্ৰথম দিনাখন সেইটো সিহঁতে মাইনাছ পইণ্টতো গ'লেই ইমান ডাঙৰ এখন লটাৰী খেলত তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ভিতৰত হৈছিলে। তো সেই লটাৰী খেলখন মই যাব নোৱাৰিলোঁ বাৰু। নেক্সট যোৱাকালি মানে দেওবাৰ দিনাখন হৈ গৈছিলে। তো সেইটো মতে কোনো খবৰ দিম বুলি কৈছিলে খবৰ নজনালে। তো সেইটো কাৰণে মনত বহুত বেয়া লাগিলে। তো খবৰ নিদিলে লটাৰী খেলখন মানে মোক যিজন মোৰ লগৰে মানে লটাৰী দিছিলে তেখেতেতো 10,000 টিকেট বুক মানে হেৰি কৰিছিলে। তো আৰু তেখেতৰ নামটো মই অলৰেডি মই এতিয়া নকওঁ বাৰু মোৰ লগৰে হয়। তো তেখেতে কৈছিলে তেখেতেও মানে লটাৰী খেলখন কেনেকৈ হ'ল একো গমেই নাপালে। তেখেতে গৈ মাত্ৰ এটা মানে লিষ্ট মানে বৰ্ডত মানে পালে লিষ্টখন ইজালৰ লিষ্টখন পালে ৰাতিপুৱা মানে 10টা বজাৰ আগে গৈছিলে। তো তেখেতৰ লিষ্টখন মাত্ৰ পালে
ইমান পটককৈ খেলখন ইমান পটককৈ হৈ গ'ল গমেই নাপালোঁ। আৰু মানে খেলখন যেনেকৈ হ'ল একো মানে গমেই নকৰিলে, মানে একো মানুহক নজনালে। তো তেনে অৱস্থাত মই খেলখন মানে মানুহক কেনেকুৱা ধৰণে হ'ল, হাউচিং ধৰণে হ'লনে, সেই চকৰি ঘূৰাটো ষ্টাইলতে হ'লনে, কোনে পালে, ক'ত গ'ল, মোৰ বোধ হয় মানে এই খেলখন সম্পূৰ্ণ মানে কমিটিৰ হাততে তেনেকুৱাকৈ ৰৈ গ'ল, তেনেকুৱা ধৰণৰ মানে মনত এটা ভাৱ হয়। তো ইমানবোৰ টিকেট লোৱাৰ পাছতো ধৰি লওক মই পালোঁ বা নাপালোঁ সেইটো বেলেগ কথা, কিন্তু বহুত মানুহৰ মানে আশা সপোন, বহুত দুখীয়া মানুহৰ মানে আশাত মানে এই লটাৰী টিকেটটো লয় যোনে হ'লেও লাখ লাখ মানুহৰ মানে সপোনে। তো এই ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰোঁ মানে আপোনালোকক, যে কমিটি মানুহক দেই, যে কমিটি মানুহে যদি খেলখন এনেকুৱা ধৰণে যদি কৰিলে, কিন্তু তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত, আৰু মোৰতো বাদেই দে, মইতো তিনিচুকীয়া ডাঙৰ এখন টিকেট বুলি মানে খেলখন এডভাৰটাইজ কৰি যে পলাশ ভাই আৰু এই আৰু কিমান ইউটিউবাৰ আছিলে, এইবিলাক পপিয়া মেন কিবাকিবি, তো সিহঁতক ভিডিঅ'বিলাক দেখুৱাই মই লটাৰীবিলাক টিকেটবিলাক হেৰি কৰিছিলোঁ, বুজিছেনে আপোনালোকে। এই ইউটিউবাৰবিলাকে মানে ইউটিউবাৰবিলাকৰ ওপৰতো বেলেগ এটা মানে খং এটা উঠি যায়। সিহঁতে মানে ভিডিঅ'টো বনালে হয়, কিন্তু নেক্সট আকৌ গৈ পিনি কালি কেলৈ ভিডিঅ'টো নবনালোগে, কোনো এজন ইউটিউবাৰ গৈ পিনি যে লাইভ দেখুৱাম কৈ যে সিহঁতে যে কোনো লাইভ দেখুৱালে ইমান ডাঙৰ ইউটিউবাৰ হৈ পিনি সিহঁতে। তো সেইটো কাৰণে মোৰ মনত বহুত দুখ লাগিলে, সেইটো কাৰণে মই এইটো ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিলোঁ। যদি ভাল লাগিলে আপোনালোকে লাইক কৰিব বা নকৰে, কিন্তু শ্বেয়াৰ কৰিব কিন্তু দেই। সেইকাৰণে আৰু কোনো দিন মানে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত এনেকুৱা মানে এই ধৰণৰ মানে লটাৰী টিকেট যে বিক্ৰী হ'ব আৰু লটাৰী খেল যে পাতিব, তেনেকৈ মানে কেতিয়াও বিশ্বাস কৰিব নোৱাৰি। আপুনি কেতিয়াও নাভাবিব যে লটাৰী টিকেট নহয়, আৰু বদনাম কৰি দিলে, দুনিয়াত জামানা মানে বদনাম কৰি দিলে আমাৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত। মই ক'ব বিচাৰিছোঁ ডাইৰেক্ট বদনাম কৰিলে সিহঁতে। আৰু লটাৰী টিকেট কেতিয়াও মানে লটাৰী খেল কোনো মানে বিশ্বাস নকৰে, নলয়ও। আকৌ দান হিচাপে দান বিচাৰিলে মানে এনেকুৱা ডুপ্লিকেট কাম নকৰিব। কমিটি মানুহক কৈছোঁ ডাইৰেক্ট, কিন্তু বহুত বেয়া লাগিছে। কিন্তু মই কিন্তু যাব নোৱাৰিলোঁ, কালি মই গ'লোহেঁতেন নহয়, মই ডাইৰেক্ট মানে সিহঁতক লাইভ কৰিম বুলি ভাবিছিলোঁ, কিন্তু হয় মোৰ যিজনে মানে মেইন মোক মানে লটাৰী টিকেট দিছিলে, যিজন এজেণ্ট আছিলে তেখেতে য'ত নেকি লগ নাপালে, বোলে ফোন মাৰিলেও ৰিচিভ নকৰা হৈ গ'ল তেখেতৰ। আমাৰনো ক'ত ৰিচিভ কৰিব, তো চিনাকি মানুহজনৰ যদি ফোন ৰিচিভ নকৰা হৈ গ'ল, তো সেইটো কাৰণে মই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিলোঁ। ঠিক আছে, মোৰ মনত বহুত দুখ লাগিছে, বহুত বেয়া লাগিছে, কাৰণ বহুত দুখীয়া মানুহ। আৰু এটা কথা ডাইৰেক্ট কৰিছোঁ, লাখ লাখ মানুহে যে অভিশাপ খাব, আপোনালোকে ডাইৰেক্ট গেৰাণ্টি আছে। নামঘৰৰ নামততো শপত খাইছে, নামঘৰৰ নামত যে হেৰি খেলিলে, কমিটি মানুহখিনিক কৈছোঁ, নামঘৰৰ নামত খেলাই মেলি আপোনালোকে অভিশাপ পালে। আৰু গোটেই লাখ লাখ মানুহ, 10জন মানুহৰ ভগৱান এজন সমান, জানে নাই, কিন্তু লাখ মানুহৰ অভিশাপ খাইছে। গোটেই নাতি পুতি গোটেইখিনিলৈকে অভিশাপ খালে আপোনালোকে। এই কমিটি মানুহক কৈছোঁ, খেলখন মানে কোনো ৰুলৰ মতে নকৰিলেই, আৰু যি মতে খেল খেলালে মানে কোনো গমেই নোপোৱাকৈ খেলখন খেলাই থৈছোঁ। এইটো ৰাইজৰ সিদ্ধান্ত হ'ব লাগিব নালাগে, ৰাইজক দেখুৱাব লাগিব নালাগে খেলখন, অলপ মানুহ বুজি নাচালে। সেইটো কাৰণে মই ভিডিঅ'টো বনাব চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকৰ ফালৰ পৰা মানে আপোনালোকে যাতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, আৰু যাতে সিহঁতলোকে যাতে গম পাই যায়। লটাৰী টিকেট তিনিচুকীয়া চাবৰ বহুত ধুনীয়া লটাৰী টিকেট লৈ লওক। নাম নিজে নিজে লিখি লওঁ, আৰু নিজৰ ভাল গাৰ্লফ্ৰেণ্ডৰ নামটো লিখি লওঁ ভালকৈ। কোনে ফোন মাৰিছে?